নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিম কেইটামান কলাৰ বিষয়ে। এই কলাকেইটা আমি সকলোৱে জনাটো দৰকাৰ আৰু বিশেষকৈ দাম্পত্য জীৱনত এই কলাকেইটাৰ মহত্ব বহুত বেছি। দাম্পত্য জীৱনৰ কাৰণে এই কলাকেইটা অতিকৈ গুৰুত্ব, সেইকাৰণে মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে এই কলাকেইটা। আহক তেনেহ'লে আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। সুললিত কণ্ঠ শুনিলে সকলোৰে ভাল লাগে। প্ৰত্যেক দাম্পত্যই যিকোনো আলাপ আলোচনা কৰোঁতে ধীৰ স্থিৰ আৰু সুললিত সুৰে ক'বলৈ চেষ্টা কৰিব লাগে। সুললিত সুৰে গীত গাব বা সুমধুৰ ভাষাৰে কথা ক'ব পৰা পুৰুষ কিম্বা নাৰীয়ে আনক সহজে বশ কৰিব পাৰে। ধুনীয়া বস্তু সকলোৱে ভাল পায় আৰু ৰূপৰ পূজা সকলোৱে কৰা দেখিবলৈ পোৱা যায়। ৰূপৱতী ভাৰ্যাক স্বামীয়ে বেছি মৰম কৰে আৰু তেনে ভাৰ্যাৰ প্ৰায়বোৰ কথা মানি চলা স্বামীৰ সংখ্যা সৰহ। সেইদৰে ৰূপৱান স্বামীকো স্ত্ৰীয়ে বেছি মৰম কৰে আৰু স্বামীৰ সকলো কথা বিনা প্ৰতিবাদে পালন কৰা স্ত্ৰীৰ সংখ্যাও সৰহ। পৃথিৱীৰ সকলো মানুহ ৰূপৱান বা সকলো নাৰী ৰূপৱতী নহয়। এই কথাটো সত্য যদিও নিজ চেষ্টাৰ ফলত অতিশয় কুৰূপা স্ত্ৰীয়েও কিছু পৰিমাণে ৰূপৱান বা ৰূপৱতী হ'ব পাৰে। যত্নৰ অভাৱত ৰূপৱান পুৰুষ বা ৰূপৱতী নাৰীৰ ৰূপ ম্লান পাবলৈ লয়। আনহাতে সকলো মানুহেই সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে মন প্ৰফুল্ল হৈ থাকে। শৰীৰৰ কোনো চমৰোগ হ'ব নোৱাৰে। স্বাস্থ্য অটুট ৰখাটো যথেষ্ট সহায়ক হয় ইয়াৰ ফলত। আৰু স্বামী স্ত্ৰীয়ে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ সহবাস কৰিলে অতি পলমে যৌন উত্তেজনা বৃদ্ধি পায়। স্বাস্থ্য ৰক্ষাৰ কাৰণে সদায় দাঁত পৰিষ্কাৰ কৰিব লাগে। অপৰিষ্কাৰ দাঁত সোনকালে সৰে, পোকে খাই, মুখ গোন্ধায়। অপৰিষ্কাৰ দাঁতেৰে আহাৰ খালে দাঁতৰ গুৰিত লাগি থকা গুৰি পেটৰ ভিতৰলৈ যায় আৰু তাৰ ফলত নানা ধৰণৰ পেটৰ বেমাৰ হ'ব পাৰে। অপৰিষ্কাৰ দাঁতে ৰূপৱান পুৰুষ আৰু ৰূপৱতী নাৰীৰ সৌন্দৰ্য লোপ পোৱাত সহায় কৰে। ইয়াৰ বাহিৰেও অপৰিষ্কাৰ দাঁত আৰু দুৰ্গন্ধময় মুখে যৌন সম্ভোগত বাধা সৃষ্টি কৰা দেখিবলৈ পোৱা যায়। হয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি এই কথাখিনি জানিবলৈ তেওঁলোককো সুবিধাটো দিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।